सानजोरां गोजौ फरायसालियाव आजिरा मोननाय ब्रैथि थाखोनि मावथि सोमलुराम बर'नि बिदाय आफादखौ गाजा गोमजायै फालिदों। दिनैनिफ्राय 35 बोसोर सिगां थामहिनबा 1986 मायथाइनि मे दाननिफ्रायनो बिथाङा सानजोरां गोजौ फरायसालियाव चौकीदारनि साख्रियाव हाबो। प्रथमते नमस्कार जनाइছো निউज 24 रলৈ। আজি बेके आमार सानजोरां हाईस्कुलर चतुर्थ बर्गर कर्मचारी माननीय सुमुलुराम बरुदेव तेखेतर कार्यकाल शेष হৈছে আৰু সেইমতে আজি আমি তেখেতৰ যি বিদায় মিটিং সেই বিদায় মিটিং আমি ললোঁ। সঁচাকৈ তেখেতৰ কৰ্মজীৱনৰ বিষয়ে ক'বলৈ গ'লে তেখেতক মই 1987 চনৰ পৰা পাইছোঁ আৰু সেই সময়ৰ পৰা মই তেখেতক লগ পাই আহিছোঁ। আৰু তেখেতৰ যিটো কৰ্মজীৱনী যদিও তেওঁ চতুৰ্থ বৰ্গ কৰ্মচাৰী তথাপিও তেওঁৰ যিখিনি তেওঁ এই স্কুলৰ কাৰণে বা তেওঁৰ কৰ্মজীৱনত তেওঁ কাম কৰি গ'ল সঁচাকৈ সেইটো শলাগ ল'বলগীয়া। আৰু তেওঁ নিজৰ যি দায়িত্ব সেই দায়িত্ব নিষ্ঠাৰে কৰিছিলে। অকল তেওঁ স্কুলত আহি তেওঁৰ দায়িত্ব যে পালন কৰিছিল সেইটো নহয়, কিন্তু ল'ৰা ছোৱালীৰ লগতো তেওঁ সঁচাকৈ তেওঁ যিখিনি কৰিবলগীয়া আছে সেইখিনি তেওঁ কৰিছিলে। তেওঁ নিজৰ সময় ৰক্ষা কৰাৰ লগতে স্কুলৰ যিখিনি দায়িত্ব ল'ৰা ছোৱালী পানী যোগান ধৰা আদি কৰি আৰু ল'ৰা ছোৱালীক চোৱা সেই আটাইবিলাক তেওঁ সেইখিনি কাম কৰিছিলে। আৰু তেওঁৰ জীৱনত তেওঁ যিখিনি কৰি থৈ बै समनिफ्रायनो बिथाङा सानजोरां गोजौ फरायसालियाव गावनि मावनांगौ हाबाखौ मोजाङैनो मावबोबाय। যে মই আজিৰ পৰা মানে 35 বছৰৰ চাকৰি মানে শেষ দিন আৰু তাৰমানে 29 বছৰ শেষ। গতিকে যিহেতু বেয়াও লাগিছে ভালো লাগিছে আৰু চৰকাৰৰ নিয়ম অনুযায়ী মই আজি অৱসৰ পালোঁ। আৰু ভগৱান যাতে মই যেনেকৈ স্কুলত আহোঁতে মই ভালে ভালে থাকিলোঁ ইমান দিন যাতে ঘৰত গৈও অৱসৰ মই পৰিয়ালবৰ্গক লৈ তেওঁ শান্তিত থাকিব পাৰোঁ ভালে থাকিব পাৰোঁ তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু অন্তিম দিনা আৰু মই কি ক'ম আৰু মোৰ ল'ৰা ছোৱালীক চাকৰি দিবলৈ মই আজি একো নাই, কিন্তু মাত্ৰ মই এটা ইনফিনিলে মোৰ মনৰ কথাবিলাক জীৱনৰ কথাবিলাক মই প্ৰকাশ কৰিছোঁ। আৰু আপোনালোকে নিউজ লাইভত অহাৰ কাৰণে বহুত ভাল লাগিছে, বহুত ভাল পাইছোঁ। আপোনালোকে মোৰ কিছুমান কথা যি আপোনালোকে ৰাখিলে বা আপোনালোকে টিভি নিউজত দিব মোক নিউজ লাইভত দিব, সেইকাৰণে মই আপোনালোকৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটো বহুত ভাল পাইছোঁ, মনতে আনন্দিত হৈছোঁ। আৰু মোৰ ভাল লাগিছে আপোনালোকে অহাৰ কাৰণে। আশা কৰোঁ অনাগত দিনবোৰ যাতে মই ভালে ভালে থাকিব পাৰোঁ। এইখিনিকে মই মোৰ বক্তব্য আজি ইমানতে সামৰিব পাৰিলোঁ। ধন্যবাদ। लोगोसे फरायसा बिथांमोनखौबो गोबां अननाय आरो फरायनायावबो थुलुंगाखां बाथ्रा बुंबोबाय थादोंमोन। सोमलुराम बर'खौ फरायसा फरायसुलि बिथांमोनहा आबौ होनना फरायसालियाव गाबज्रियोमोन। खुलुमबाय। दिनै नोंथांनि मिडिया नोंथांमोनखौ फरायबाय थाबा दिनैनि साना जोबोद दुखुनि सान। आं जेब्ला 2019 मायथाइयाव बे फरायसालियाव थाखो 6आव मुं थिसनदोंमोन। बे समनिफ्रायनो आं आबौखौ लोगो मोनदोंमोन आरो बे समनिफ्रायनो आबौआ जोंखौ जोबोद अनो आरो फरायसाफोरखौबो जोबोद अनो। आरो आबौआ बे फरायसालिखौ गावनि न' बायदि होनना सानोमोन आरो फरायसालिफोरखौ गावनि गथ' बायदि सानोमोन आबौआ। आरो आबौआ जों माब्ला गोरोन्थि मावनो नाङा होनना आबौआ बुंदोंमोन। आरो एसेम्बलि टाइमाव आबौआ जोंखौ बाथ्रा भांथे बायदि कुइसनफोरखौ सोङोमोन, मोजां कुइसनफोरखौ। आरो आबौआ फरायसालिफोरखौ साखोन सिखोनै आरो गावनि सम बायदियै खामानिफोरखौ मावदोंमोन। आरो आबौआ गासै
आरो आं जोबनायाव बेखौनो बुंनो नागिरदों दि आब'नि न'नि मानसिफोरा जाहाथे इयुनहालागि आलो गोजोन मोजाङै मोजां थायो आंनि बुंनाया एसेनोसै